দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.1 আজি আমি ইন্ট্ৰডাকশ্যন পাৰ্টটো কৰিম। ইয়াতে আমি বাস্তৱ সংখ্যাৰ বিষয়ে আলোচনা কৰিম। বাস্তৱ সংখ্যানো কি হয়? যিবোৰ মান আমি সংখ্যাৰ ৰেখাত উপস্থাপন কৰিব পাৰোঁ সেইবোৰে হ'ব বাস্তৱ সংখ্যা। এডাল সংখ্যা ৰেখা, ইয়াত আমি যিবোৰ সংখ্যা উপস্থাপন কৰিব পাৰিম, তাৰমানে যিবোৰ সংখ্যা আমি সংখ্যা ৰেখাত দেখুৱাব পাৰিম সেইবোৰে হ'ব বাস্তৱ সংখ্যা। যেনে ধৰক 0টো আমি দেখুৱাব পাৰোঁ, 1টো পাৰোঁ, 2 পাৰোঁ, 3 পাৰোঁ, 4, 5, 6 এইবোৰ পাৰোঁ। তাৰ বাহিৰে 2.5, 3.1 এনেকুৱা যিবোৰ সংখ্যা, যিমান সংখ্যা আছে গোটেই সংখ্যাবোৰ আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰোঁ। 2.5ক আমি দেখাত অকণমান অসুবিধা হয়, কিন্তু তথাপি আমি ইহঁতক আমি দেখুৱাব পাৰিম। 2.5 এইখিনি মানত থাকিব, 3.1 3 আৰু 4 ভিতৰত থাকিব, 4 মাজত থাকিব। গতিকে এই গোটেইবোৰ সংখ্যা বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাক আমি R বুলি লিখিব পাৰোঁ, কেপিটেল R। বাস্তৱ সংখ্যাত এতিয়া খালি এইবোৰ সংখ্যাই নহয়, সকলো ধৰণৰ সংখ্যা অন্তৰ্ভুক্ত হৈ থাকে। যেনে স্বাভাৱিক সংখ্যা, যিবোৰ 1, 2, 3, 4, 5 ... 1ৰ পৰা ষ্টাৰ্ট হয় স্বাভাৱিক সংখ্যা, এইবোৰ থাকিব বাস্তৱ সংখ্যাত। পূৰ্ণ সংখ্যা অন্তৰ্ভুক্ত হ'ব, 0, 1, 2, 3 ... এইবোৰ পূৰ্ণ সংখ্যা, 0ৰ পৰা আৰম্ভ হয়। পৰিমেয় সংখ্যা, যিবোৰ সংখ্যাক আমি p/q আকাৰত লিখিব পাৰোঁ, যেনে ধৰক 1/2, 3/4 এইবোৰ বাস্তৱ সংখ্যাৰ ভিতৰত পৰিব। অপৰিমেয় সংখ্যা, যিবোৰক আমি p/q হিচাপে লিখিব নোৱাৰোঁ, যেনে √2, √3, √5 এইবোৰ আমি বাস্তৱ সংখ্যা হ'ব, কাৰণ এইবোৰ আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰোঁ। আমি ক্লাছ 9ত এইবোৰ উপস্থাপন কৰিছোঁ। এতিয়া আহিব অখণ্ড সংখ্যা, যিবোৰ সংখ্যা ধনাত্মক আৰু ঋণাত্মক দুয়োটাতে থাকে। +1, +2, +3, +4 ... 0, -1, -2, -3 এইবোৰ বাস্তৱ সংখ্যাৰ ভিতৰতে পৰিব। মুঠতে সকলোবোৰ সংখ্যাই বাস্তৱ সংখ্যাৰ ভিতৰতে পৰে। থেংক ইউ।